নমস্কাৰ প্ৰিয় দৰ্শকসকল, মই মীৰাই মটিভেশ্যন স্কোৱাচ বাই মীৰা চেনেলটিলৈ আপোনালোক সকলোকে স্বাগতম জনাই আজিৰ ভিডিঅ'টি আৰম্ভ কৰিবলৈ ওলাইছোঁ। জুলাই মাহৰ প্ৰথম সপ্তাহৰ পৰাই ৰাহুৰ লগত শনিৰ মিলনৰ ফলত ভাগ্য সলনি হ'ব এইকেইটা ৰাশিৰ জাতক জাতিকাসকলৰ। বৈদিক জ্যোতিষশাস্ত্ৰ অনুসৰি মায়াবী গ্ৰহ ৰাহু আৰু ন্যায় দেৱতা শনিদেৱক বহুত প্ৰাধান্য দিয়া হৈছে। শনি আৰু ৰাহুক এজন আনজনৰ বন্ধু বুলিও কোৱা হয়। অতি সোনকালে শনি আৰু ৰাহুৰ মিলনৰ ফলত বহুতো শুভ এটি যোগ আৰম্ভ হ'বলৈ গৈ আছে। দৰাচলতে 8 জুলাইত ৰাহু নক্ষত্ৰ পৰিৱৰ্তন কৰি উত্তৰা ভাদ্ৰপদত প্ৰৱেশ কৰিব। উত্তৰা ভাদ্ৰপদ নক্ষত্ৰৰ অধিপতি শনি, সেইকাৰণে ৰাহু নিজৰ বন্ধু শনিৰ নক্ষত্ৰত আগমনৰ সুযোগ হৈছে। ৰাহুৰ এই নক্ষত্ৰ বছৰৰ এইকেইটা ৰাশিৰ কাৰণে ইতিবাচক ফল লৈ আহিছে। এই সকলো জাতক জাতিকাসকলৰ অৰ্থ ৰাজনীতিৰ সৈতে আন বহুতো ক্ষেত্ৰত ডাঙৰ সফলতা লাভ কৰিব পাৰিব। মেষ ৰাশি, বৃষ ৰাশি, মিথুন ৰাশি। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে ৰাহুৰ নক্ষত্ৰ পৰিৱৰ্তনৰ ফলত বহুতো সৌভাগ্য লৈ আহিছে। তেওঁলোকৰ শত্ৰুসকল শান্ত হ'ব। ব্যৱসায়ত কিছুমান নতুন দিশৰ সুযোগ লাভ কৰিব। অৰ্থ লাভৰো যোগ আছে। চাকৰিজীৱী জাতক জাতিকাসকলৰ পদোন্নতি হ'ব। অৰ্থ সম্পত্তি, গাড়ী আদি কিনাৰ যোগ আছে। নেতৃত্ব দিয়াৰ দক্ষতা বাঢ়িব। ৰাজনীতিত থকা ব্যক্তিসকলৰ লাভ হ'ব। সিংহ ৰাশি, কৰ্কট ৰাশি, কন্যা ৰাশি। ৰাহু গ্ৰহৰ নক্ষত্ৰ পৰিৱৰ্তনৰ ফলত এইসকল ৰাশিৰ জাতক জাতিকাসকলৰ বাবে ভাল খবৰ আনিব। পুৰণি ব্যৱসায় সমাধান হ'ব পাৰে। আয়ৰ নতুন পথ মুকলি হ'ব। কোনো ৰৈ থকা অৰ্থ ঘূৰাই পাব। তেওঁলোকে জীৱনত যিবোৰ কাম কৰিম বুলি ভাবি আছে সেই সকলোবোৰ কামত সফল হ'ব পাৰিব। চাকৰিৰ কোনো ডাঙৰ পদ লাভ কৰাৰ প্ৰচুৰ সম্ভাৱনা আছে। বৈবাহিক জীৱন ভাল হোৱাৰ লগতে পাৰিবাৰিক ক্ষেত্ৰতো সুখ শান্তি বিৰাজ কৰিব। তুলা ৰাশি, বৃশ্চিক ৰাশি, ধনু ৰাশিৰ জাতক জাতিকাসকলৰ বাবে ৰাহু নক্ষত্ৰ পৰিৱৰ্তনৰ ফলত ব্যৱসায়ী সকলে যথেষ্ট অৰ্থ লাভৰ যোগ আছে। ব্যৱসায় প্ৰসাৰিত কৰাৰ বাবে অৰ্থৰ ব্যৱস্থা সহজতে হৈ যাব। এই ৰাশিৰ জাতক জাতিকাসকলৰ মনৰ আশা পূৰণ হ'ব। নতুন চাকৰি লাভ কৰিব। অৰ্থাৎ অৰ্থপ্ৰাপ্তিৰ যোগ। সফলতাৰ কাৰণে নিজৰ স্বাস্থ্যৰ ফালে নজৰ দিবলৈ নাপাহৰিব। কুম্ভ ৰাশি, মকৰ ৰাশি, মীন ৰাশিৰ জাতক জাতিকাসকলৰ বাবেও ৰাহুৰ নক্ষত্ৰ পৰিৱৰ্তনৰ ফলত তুলা ৰাশিৰ জাতক জাতিকাসকলৰ বাবে সোণালী সুযোগ আহিব। তেওঁলোকে এটাৰ পিছত এটা সুযোগ লাভ কৰিব। বহুতো ভাল সুযোগ তেওঁলোকৰ হাতলৈ নিজে নিজে আহিব। নিবনুৱা জাতক জাতিকাসকলৰ চাকৰিৰ যোগ। প্ৰতিনিধিৰ লগতে মান সন্মান বাঢ়িব। ডাঙৰ কোনো ইচ্ছা পূৰণ হ'ব। এই ৰাশিৰ স্বামী শনি আৰু ৰাহু নক্ষত্ৰত প্ৰৱেশ কৰিব। এই পৰিৱৰ্তনৰ ফলত এই ৰাশিৰ জাতক জাতিকাসকলৰ বাবে সৌভাগ্য উন্নতি হ'ব। জীৱন যুঁজত সাহসী কোনো সিদ্ধান্ত লাভ কৰিব, যিটো ভৱিষ্যতে লাভৰ ফালে গতি কৰিব। অৰ্থ বিনিয়োগৰ বাবে ভাল সময়। অফিচৰ সহপাঠীসকলৰ লগত সম্পৰ্ক মধুৰ হ'ব। প্ৰিয় দৰ্শক, ভিডিঅ'টি ভাল লাগিলে চেনেলটি লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। আপোনালোকৰ দিনটো শুভ হোৱাৰ কামনাৰে আজিলৈ আহিছোঁ। ধন্যবাদ।